আসসালামু আলাইকুম মোৰ মা ভনীসকল অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত মই ভালে আছোঁ। আজিৰ আমাৰ টপিকটো হৈছে সবে বৰাতৰ ইবাদত আপুনি কেনেদৰে কৰিব। আজি ছ'চিয়েল মিডিয়াত নানা ধৰণৰ ভিডিঅ' আহিব য'ত নেকি আপোনালোকক ক'ব যে আপুনি ইমান ৰাকাত নামাজেই পঢ়িব লাগিব বাধ্যতামূলক, আপুনি এইকেইটা সূৰাৰে নামাজ পঢ়িব লাগিব বাধ্যতামূলক, নানা ধৰণৰ খাছ ৱাজিফা ক'ব আপোনালোকক। কিন্তু আল্লাহ নবীৰ সুন্নতি তৰিকাটো কোনো শিকাই নিদিয়ে আপোনাক। মনত ৰাখিবা, এই সকলোবোৰ ভিডিঅ' ভিউজ বঢ়াবৰ কাৰণেহে মানুহে বনাব। খাছ ইবাদত খাছ আমল য'ত লিখাই থাকিব সেইবোৰ নাচাব আপোনালোকে। সেইবোৰ চালে আপুনি নিজৰ ইবাদতখিনিও হেৰাব আৰু ইবাদত কৰোঁতে আপোনাৰ গণ্ডগোল লাগিব। সবে বৰাতৰ ফজিলত হাদিছ শৰীফত বৰ্ণিত আছে, কিন্তু ইয়াৰ খাছ আমল খাছ ইবাদত কোনো হাদিছ শৰীফত বৰ্ণিত নাই। আপুনি আপোনাৰ ইচ্ছা অনুযায়ী আমল কৰি আল্লাহ তাআলাক ৰাজি খুচি কৰিব পাৰে। আপুনি যে নফল নামাজ 12 ৰাকাতেই পঢ়িব লাগিব এইটো কোনো নিয়ম নহয়। আপুনি 4 ৰাকাতো পঢ়িব পাৰে, 8 ৰাকাত পঢ়িব পাৰে, 12 ৰাকাত, 20 ৰাকাত, 50 ৰাকাত, আপুনি 100 ৰাকাতলৈকে পঢ়িব পাৰে। সবে বৰাতৰ নামাজটো নফল নামাজ হয়। বাকী নফল নামাজ আমি যেনেদৰে পঢ়োঁ তেনেকৈয়ে পঢ়িব। ইয়াতে কোনো খাছ সূৰা বা দোৱা নাই। নিয়তটো এনেদৰে কৰিব, ইয়া আল্লাহ, মই এই জায়নামাজৰ ওপৰত থিয় হৈ কাবা শৰীফ মুৱা হৈ লাইলাতুল বৰাতৰ 2 ৰাকাত নফল নামাজ পঢ়িম বুলি আল্লাহ তাআলাৰ ওচৰত নিয়ত কৰিছোঁ। সবে কদৰৰ নামাজ বুলিও ক'ব পাৰে আপুনি। সবে কদৰৰ 2 ৰাকাত নফল নামাজ পঢ়িম বুলি আল্লাহ তাআলাৰ ওচৰত নিয়ত কৰিছোঁ। আল্লাহু আকবাৰ কৈ চানা পাঠ কৰিব, তাৰে পিছত আলহামদুলিল্লাহ সূৰাটো পঢ়িব। তাৰে পিছত সৰু সূৰা এফালৰ পৰা মিলাই আহিলেই হ'ল। ধৰি লওক আপুনি সূৰা লাহাব মাতিছে, তাৰে পিছত আপুনি সূৰা ইখলাছ মাতিব। সূৰা ইখলাছ মাতি সূৰা লাহাব মাতিব নোৱাৰে, আপুনি উল্টা পুল্টাকৈ নামাতিব। আপুনি এফালৰ পৰা সূৰাবোৰ মাতি যাব। আপোনাৰ যদি সূৰা মিলোৱাত গণ্ডগোল হয় তেনেহ'লে আপুনি 2টা সূৰা নিৰ্ধাৰিত কৰি ল'ব। সেই 2টা সূৰাৰে আপুনি নামাজ শেষ কৰিব পাৰিব। 2 ৰাকাতকৈ নামাজটো পঢ়িব। 2 ৰাকাতৰ পিছত আপুনি চালাম ফিৰাব। আপুনি মনোযোগ দি শুনিব। এইটো নামাজটো নফল নামাজ হয়। এই নামাজটো আপুনি কমকৈ পঢ়ি আপোনাৰ যিমান নামাজ আগতে ক্ষতি হৈছে বা কাজা হৈছে সেই সকলোবোৰ নামাজ আপুনি কাজা উঠাব পাৰে। কাৰণ কিয়ামতৰ দিনাখন নফল ইবাদতৰ হিচাপ নহয়, হিচাপ হ'ব ফৰজ আমলখিনিৰ। কাজায়ে উমৰিৰ নিয়তটো আপুনি এনেধৰণে কৰিব, ইয়া আল্লাহ, প্ৰথম যি মোৰ মগৰিবৰ নামাজ কাজা হৈছিল সেই মগৰিবৰ নামাজৰ 3 ৰাকাত ফৰজ নামাজ কাজা পঢ়িম বুলি নিয়ত কৰিছোঁ। এনেধৰণে নিয়ত কৰি আপুনি গোটেই কাজা নামাজ উঠাব পাৰে। আপুনি মাত্ৰ নামাজৰ নামবিলাক কৈ যাব। প্ৰথম যি মগৰিবৰ নামাজ কাজা হোৱা বুলি কোৱাৰ কাৰণটো হৈছে, আমাৰ যেতিয়া নামাজ কাজা হৈছিল আমাৰ তেতিয়াৰ তাৰিখ মাহ আমাৰ মনত নাথাকেতো, সেইবাবে আপুনি প্ৰথম বুলি কৈ নামাজটো গোটেই কাজা নামাজ উঠাব পাৰে। আৰু আপুনি যদি নফল ৰোজা ৰাখিম বুলি ভাবিছে তেনেহ'লে এটা কাম কৰিব, আপোনাৰ যদি কেতিয়াবা ৰোজা কাজা হৈছিল আপুনি সেই কাজা ৰোজাটো উঠাব পাৰে। আপুনি নফল ৰোজা ৰখাতকৈ আপোনাৰ কাজা ৰোজা উঠাটো আপোনাৰ বেছি ইম্পৰ্টেণ্ট। ফৰজ নামাজ আৰু ৰমজান মাহৰ ৰোজা মানে ফৰজ ৰোজা এই দুটাৰ মাফ নাই। আপোনাৰ মাহেকীয়া হ'লে নামাজৰ মাফ আছে, কিন্তু ফৰজ ৰোজাৰ মাফ নাই। আপুনি ভাল পোৱাৰ পিছত হ'লেও এইটো কাজা উঠাবই লাগিব। আৰু আমাৰ মাজত তাহাজ্জুদ নামাজটো ইমানকৈ পঢ়া দেখা নাযায়। আপুনি সময় উলিয়াই 4 ৰাকাত, 8 ৰাকাত যি পাৰে তাহাজ্জুদ নামাজটো পঢ়িব পাৰে। কুৰাণ শৰীফ তিলাৱাত কৰিব পাৰে, জিকিৰ কৰিব পাৰে, সালাতুত তছবিহ নামাজ পঢ়িব পাৰে, সালাতুল হাজতৰ নামাজ পঢ়িব পাৰে। সালাতুল হাজতৰ অৰ্থ হৈছে আশাপূৰ্ণ নামাজ। আপোনাৰ মনত যদি কিবা আশা আছে এইটো নামাজ পঢ়ি আপুনি দোৱা কৰিব, আল্লাহ কবুল কৰিব ইনশাআল্লাহ। আপুনি নিয়ত কৰিব, ইয়া আল্লাহ, মই জায়নামাজৰ ওপৰত থিয় হৈ কাবা শৰীফ মুৱা হৈ 2 ৰাকাত সালাতুল হাজতৰ নামাজ পঢ়িম বুলি আল্লাহ তাআলাৰ ওচৰত নিয়ত কৰিছোঁ। যিমান পাৰে ইস্তেগফাৰ পঢ়িব, দৰুদ শৰীফ পঢ়িব। তছবিহ আপুনি কি কৰিব, সুবহানাল্লাহ ক'ব পাৰে, আলহামদুলিল্লাহ ক'ব পাৰে, আল্লাহু আকবাৰ গণিব পাৰে, লা হাওলা ওয়ালা কুওৱাতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম এইটো আপুনি তছবিহ কৰিব পাৰে। সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবাৰ এইটো আপুনি তছবিহ কৰিব পাৰে। এইটো জান্নাতৰ খাজানাৰ ভিতৰৰ খাজানা বুলি কোৱা হৈছে। ইবাদতৰ শেষত আপুনি কি কৰিব, 2 ৰাকাত তওবাহৰ নামাজ পঢ়িব। আপোনাৰ আগৰ গুনাহ, পিছৰ গুনাহ কবিৰা, গুনাহে সগীৰা, আপোনাৰ সকলো গুনাহ মনত কৰি আপুনি আল্লাহ তাআলাৰ ওচৰত কান্দিব। আল্লাহ সকলো গুনাহ মাফ কৰি দিব ইনশাআল্লাহ। মোৰ কাৰণেও দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, হয়তো আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।